নমস্কাৰ বন্ধুসকল স্বাগতম জনালো সিম্পলি আসামিজলৈ আজি আপোনালোকক বনাই দেখুৱাম মই তিয়হ আৰু মাছৰ মূৰৰ খাৰ গতিকে বলকচোন চাও কেনেকৈ বনাই তিয়হ আৰু মাছৰ মূৰৰ খাৰ এই বস্তুটো এক্সুৱেলি লোৱাৰ আসামৰ ডিছ হয় মোৰ ৱাইফে শিকি আহিছিলে লোৱাৰ আসামৰ বাইদেউৰ পৰা গতিকে ধন্যবাদ জনালো জাহ্নৱী বৰা উৰফে সুনুমণি বাক বলক চাও আহক মাছৰ মূৰ আৰু তিয়হৰ খাৰ এই ব্যঞ্জনটো বনাবলৈ আপোনালোকক লাগিব মাছৰ মাথা মই এটা বাহু বা ভকুৱা মাছৰ মাথা দুফাল কৰি লৈছো তাৰ পিছত লাগিব তিয়হ এটো সব তিয়হটো মই এনেকৈ মিহি মিহিকে কুটি লৈছো একদম তাৰ পিছতে আপোনাক লাগিব এইখিনি বস্তু এইখিনি হৈছে জলকীয়া পেষ্ট এইখিনি আপোনাৰ নহৰু পেষ্ট এইখিনি আদা পেষ্ট আৰু এই বস্তুটো হৈছে আপোনাৰ খোৱা সোডা যেটো আমি ইনে জেনেৰেলি গোসাইত পাই যাও খোৱা সোডাটো হেতু আনি লব আৰু লাগিব তেজপাত এটো হুকান জলকীয়া আৰু মিহি মিহিকৈ কটা এটা পিয়াজ এনেকৈ নিজৰ অনুমান অনুযায়ী অলপ তেল দি পেলাই মাছৰ মুৰ্গীডখৰ ফ্ৰাই কৰি ল'ব বৰ বেছি ফ্ৰাই কৰিব নালাগে আৰু এটা কথা মনত ৰাখিব মাছৰ মুৰ্গীডখৰত আপোনালোকে হালধি নলগাব কাৰণ খাৰৰ যদি আমি আঞ্জা বনাও তেতিয়া হালধি ব্যৱহাৰ কৰা নহয় মাছ ভজা তেলখিনিতে এতিয়া এখন তেজপাতখন দি দিলো আৰু হুকান জলকীয়াটো ফালি পেলাই দি দিছো অকমান দেৰি ফ্ৰাই কৰাৰ পিছত আমি পিয়াজখিনি দি দিম মিহি মিহিকৈ কটা পিয়াজখিনি আমি দি দিছো আৰু পিয়াজখিনি অকমান ৰঙা হোৱালৈকে ভাজি থাকিব পিয়াজখিনি অকমান ৰঙা হৈছে এতিয়া আমি দিলো এয়া নহৰু পেষ্ট তাৰ পিছতে আদা পেষ্ট আৰু কেঁচা জলকীয়া এটা কুটি থৈছিলো মিহি মিহিকৈ তাৰ পেষ্টখিনি দি দিছো দি পেলাই অলপ 1 মিনিট মান ভালকে ডাঙৰ জুইত ফ্ৰাই কৰি ল'ব 1 মিনিট ভজাৰ পিছত এতিয়া আমি মিহি মিহিকৈ যিখিনি তিয়হ কাটি থৈছিলো সেই তিয়হৰ কটাখিনি আমি দি দিছো তাৰ পিছত আমি এই তিয়হখিনি 2 মিনিট মান এনেকৈ ভাজিব লাগিব মিডিয়াম ফ্লেমত মই তিয়হখিনি 2 মিনিট মান ভাজিলো এতিয়া আমি মাছ গিডখৰ দিলো আগতে যিখিনি অলপ কমকে ফ্ৰাই কৰি থৈছিলো তাৰ পিছতে মিডিয়াম ফ্লেমতে আমি অলপ দেৰি ভাজিম তাৰ আগতে আমি দিম এইখিনি সোডা যিখিনি মই কৈছিলো খোৱা সোডা এই খোৱা সোডাটো একচুয়ালি কি হয় দিয়াৰ লগে লগে বস্তুখিনি বহুত সোনকালে সিজি যায় আৰু মেইন 1 মিনিট মান এই মিক্সাৰটো ভজাৰ পিছত এয়া দেখিছে পানী অলপ ওলাইছে এতিয়া আপোনালোকে নিমখটো সোৱাদ অনুসাৰে দি দিব আৰু নিমখখিনি দিয়াৰ পিছত আমি অলপ আমি লৰাই পেলাই এখন ঢাকন মাৰি থৈ দিম আৰু এনেকৈ আমি মোটামুটি 5 মিনিট মান কম ফ্লেমত সিজিবলৈ দিম লো ফ্লেমত 5 মিনিট ভজাৰ পিছত এতিয়া আমি দাঙি চাইছো চক ধুনিয়াকৈ পানী ওলাইছে আৰু সাইডে সাইডে অকমান তেল ওলোৱা নিচিনা হৈছে তাৰ মানে এখিনি হিজিছেই সাগে কাৰণ আমি খাৰ ব্যৱহাৰ কৰিছো গতিকে খাৰ ব্যৱহাৰ কৰিলে বস্তুবিলাক সোনকালে হিজে আপোনালোকে হয়তো জানে সাগে পোষ্ট কথাটো অলপ এনেকৈ চাই প্লাই যেতিয়া আপুনি দেখিব যে মাছৰ মুৰ্গীটা হিজি গৈছে তেতিয়া এই মাছৰ মুৰ্গীখিনি আপুনি ভাঙি দিব মাছৰ মুৰ্গীখিনি ডাঙৰ কিছুমান পিস থাকে হাড়ৰ পিস হেখিনি নাভাঙিলে হ'ব কিন্তু তাৰ ভিতৰৰ যিখিনি সৰু সৰু পিসবিলাক থাকে হেখিনি আপুনি ভাঙি দিব তেতিয়া মাছৰ যিটো মূৰৰ টেষ্ট হয় সেই টেষ্টটো গোটেই আঞ্জাখনত বিয়পি পৰিব আৰু খাবলৈ এটা বিৰাট সোৱাদ আপোনালোকে পাব এতিয়া চাও আহক মোটামুটি 7 মিনিট মান ভাজিলো এনেকৈ আৰু চক অলপ সাইডৰ ফালে তেল ওলাইছে একেবাৰে হুকান হ'বলৈ নিদিব আঞ্জাখন কাৰণ হুকান হ'লে বস্তুটো খাই ভাল নালাগিব এটো অলপ জুলিয়া বা গ্ৰেভি টাইপত থাকিলে খাই ভাল লাগে আৰু ইয়াত দেখিবলৈ চাগে আপোনালোকে ইমান ভাল দেখা নাই বস্তুটো কিন্তু ইয়াৰ যিটো সোৱাদ হেতু সোৱাদ এবাৰ খাই চালে আপুনি আকৌ খাই থাকিবলৈ মন যাব মই হসাকৈ কৈছো ঠিক আছে এতিয়া আমি এখিনি পৰিবেশন কৰি লওঁ পৰিবেশন কৰাৰ পিছত আপোনাক খাই পেলাই কেনেকুৱা লাগে মই কৈ আছো পৰিবেশন কৰোতে বিশেষ কিবা আয়োজন কৰা নাই ভাতৰ লগত এনেকৈ লৈ লৈছো একচুয়ালি বস্তুটো ভাতৰ লগত হানি খাই বহুত ভাল লাগে এবাৰ খাই চাও আহক গতিকে বন্ধুসকল খাও আহক একচুয়ালি ভাতৰ লগত এই বস্তুটো মিহলাই খাই বিয়াতে ভাল লাগে এবাৰ খাই চাও কেনেকুৱা লাগে মজা হৈছে মাছ আৰু তিয়হৰ যেটো খাৰ অসাকে এই বস্তুটো মানে মোৰ আগতে আইডিয়া নাছিলে এই বস্তুটো এটা ভাল ব্যঞ্জন হ'ব পাৰে বুলি মোৰ ওয়াইফ একচুয়ালি ওয়াইফে বস্তুটো শিকি আহিছিলে মোৰ বাইদেউ এগৰাকীৰ পৰা বাইদেউক বিয়া দিছো মিৰ্জালে লোৱাৰ কামৰূপৰ লোৱাৰৰ গতিকে তেওঁলোকৰ ঘৰত এটো বস্তু বনাই এবাৰ আমি খাবলৈ যাওঁতে হেতু খালো কি বস্তুটো একচুয়ালি প্ৰথমতে ধৰিবই পৰা নাছিলো
যে ইয়াত যে তিয়ঁহ দিছে একচুৱেলি ধৰিব নোৱাৰি যেতিয়া বনাই দিয়া হয় ক'লেহে আপোনালোকে গম পাব যে তিয়ঁহ দিয়া আছে গতিকে সেই বস্তুটো শিকি আহিলে এতিয়া আমি মাজে মাজে এইটো বনাই পেলাই খাই থাকোঁ গতিকে আপোনালোককো জনালোঁ এবাৰ খাই চাব সঁচাকৈ বিৰাট ভাল হয় টেষ্টটো আৰু এটা সম্পূৰ্ণ অসমীয়া এটা থলুৱা খাদ্য বুলি ক'ব পাৰি কাৰণ আমি খাৰ খোৱা অসমীয়া গতিকে খাৰৰ লগত যিকোনো বস্তুৱে আমাৰ ভাল লাগিবই গতিকে বেছি দীঘলীয়া নকৰোঁ ধন্যবাদ থাকিলে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে যদি ভাল পায় লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু যদি মোৰ ভিডিঅ'বিলাক আহি আছে বেলেগ বেলেগ ধৰণৰ যদি মোৰ চেনেলটো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম জয় আই খাৰে খোৱা অসম